হাবাফারিকো ধন্যবাদ बाइक स्कुटी अनाव गाव गावनि गेलेगिरि बिथांमोनखौ সকলৰ নিচিনাকৈ আমাৰ টাইকাণ্ডৰ খেলুৱৈসকলে অলিম্পিক কেম্পলৈকে অনুশীলনৰ কাৰণে যোৱাৰ সুযোগ পাইছে আৰু আমি আশা ৰাখিছো অতি শীঘ্ৰে অলিম্পিকত বড়োলেণ্ড টাইকাণ্ডো এছ'চিয়েশ্যনৰ দ্বাৰা গঠিত বা আমি গঢ়ি তোলা খেলুৱৈ খুব কম দিনৰ ভিতৰত অলিম্পিকত খেলা আমি দেখিবলৈ পাম এয়া মোৰ এটা বিশ্বাস অফিচিয়েল কাৰিকৰী দিশত আমাৰ অলপমান সমস্যা হৈ আছে যে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যি আমাৰ অল বড়োলেণ্ড টাইকাণ্ডো এছ'চিয়েশ্যন হেতুৰ দ্বাৰা আমি নেশ্যনেল গেমছবিলাকত ডাইৰেক্টলি পাৰ্টিচিপেট কৰাৰ সুযোগ এতিয়ালৈকে পোৱা নাই আৰু সেই বিষয়ত আলোচনা হৈ আছে চৰকাৰক প্ৰপ'জাল দিয়া হৈছে আৰু ইয়াৰ ওপৰত বিবেচনাও চলি আছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলক চৰকাৰীভাৱে আমাৰ ক্ৰীড়াৰ ক্ষেত্ৰত স্পৰ্টছৰ ক্ষেত্ৰত উন্নয়ন কৰাৰ কাৰণে স্পৰ্টছ বিভাগটো চাবলৈ দিয়া হৈছে ক্ষমতা প্ৰদান কৰা হৈছে First of all, I'm very happy to see our grandmaster and all my this type of honor for me. Actually, I started Taekwondo in 1983 in Bangladesh, and slowly I came to this Koran area. I found so many talented young boys. My time, small kids, they are going there. Popular in this bed. So it was 1983. बिथांखौ जोङो फंनैसो बे मास्कटनि सोमोन्दै बुंनो थाखाय आङो गुरैयै खावलायनाय जाबाय सार मोनसे सिम्बल माने बाव बेखेवनाय जाबाय नैबे बड'लेण्ड टाइकन्डो एसिया प्राय हारगिला एक्सटिंक्शन हो रहा है तो इसको प्रिजर्वेशन के বেংগল মেঘালয় সেইবিলাকৰ পৰাও আমাৰ ইয়াত মানে আহিছে ইয়াৰ লগতে আমাৰ চবতকৈ মানে ভালটো হ'ল যে ইয়াত আমাৰ আজি অতিথি হিচাপে আমাৰ সাউথ কোৰিয়াৰ মাষ্টাৰ চাং চুং ডং তেখেত মানে আহিছে তেওঁ হ'ল সাউথ কোৰিয়াৰ এম্বাছাডাৰ আৰু তেওঁ টাইকাণ্ডক মানে লৈয়ে মানে প্ৰত্যেক ৱৰ্ল্ডৰ বিভিন্ন জাগাত গৈ পেলাই তেওঁ টাইকাণ্ডৰ মানে টেকনিকেলি মানে বহুত কিবাবিলাক মানে তেওঁ শিকায় বা বুজাই দিয়ে আৰু এনেকুৱা এজন ব্যক্তি আজি আমাৰ চিলভাৰ জুবলিত ইয়াত আহি পাইছে আৰু তেখেতে যথেষ্ট ইয়াত এডভাইচ মানে দি যাব আমাৰ ল'ৰা ছোৱালীৰ কাৰণে খুবেই ভাল হ'ব তাৰ লগতে আমাৰ লেপচা ডাঙৰীয়া আছে যিটো এই বড়োলেণ্ড অঞ্চলত প্ৰথম টাইকাণ্ডো আনিছিলে আৰু যাৰ প্ৰেৰণাত অল বড়োলেণ্ড টাইকাণ্ডো এছ'চিয়েশ্যন গঠন হৈ বড়োলেণ্ড অঞ্চলৰ ল'ৰা ছোৱালীক টাইকাণ্ডো মানে খেলুৱৈ হিচাপে গঢ় দিয়াত আমি আগবাঢ়িব পাৰিছিলোঁ আৰু যাৰ কাৰণে বড়োলেণ্ড অঞ্চলৰ টাইকাণ্ডো খেলুৱৈসকল আজি অলিম্পিক কেম্পলৈকে যোৱাৰ এটা সুযোগটো পাইছে বা যাবলৈ সক্ষম হৈছে
আৰু যিটো স্পিৰিটত গৈ আছে অতি শীঘ্ৰে অলিম্পিকত আমি বড়োলেণ্ডৰ ল'ৰা ছোৱালীক টাইকাণ্ডো খেলা দেখিবলৈ পাম ইণ্টাৰনেশ্যনেল বহুত গ'ল্ড মেডেলিষ্ট আমাৰ অলৰেডি ওলাইছে নেশ্যনেল লেভেলটো আৰু ক'বই নালাগে গতিকে সেইটো আমাৰ গৌৰৱৰ কথা যে অল বড়ো টাইকাণ্ডো এছ'চিয়েশ্যনে আজি অকল খেল পথাটোৱেই নহয় ল'ৰা ছোৱালীও আজি মানে গঢ় দিব পাৰিছে গতিকে সেইটো আমাৰ সকলৰ কাৰণে ভাল আৰু মই আশা ৰাখিছোঁ আহি থকা দিনটোত আমি এই খেলখনক মানে এটা পেচা হিচাপে প্ৰফেশ্যন হিচাপেও লৈ ফালে আমাৰ ল'ৰা ছোৱালী গঢ় দিব পাৰিব সেইটোৱেই দি নিজৰ মানে ভৱিষ্যত গঢ়িব পাৰিব ব্যক্তিগত জীৱনতো গতিকে এতিয়া খেল অকল এণ্টাৰটেইনমেণ্ট নহয় সেয়া এটা প্ৰফেশ্যনেই হয় লাইফৰ আৰু সেইটো অল বড়োলেণ্ড টাইকাণ্ডো এছ'চিয়েশ্যনে দি আহিছে আৰু দি থাকিব First, I have to see first. Today, you start. Maybe have a chance then the last day I can say about that. But I already know the seniors who are judges and all those of them is, since I already know they are good. Of course, all of them also, all the students should be good, I believe. So how do you want to take forward the taekwondo It is actually it is cannot say that. In north side is looks like very similar like Korean place. So I've been some other place also. They are quite similar. The speed is quite good. So it's of course taekwondo is from Korea. And why taekwondo how become popular? That means Korean people are good for the taekwondo, you know. So I can see you are also very similar like Korean. So you are the good. We know the Korean country is This is one of the way. That's why I am keeping continue taekwondo